নমস্কাৰ। আশা কৰোঁ আপোনালোক সকলো ভালে আছে। এটি নতুন গল্পৰ সৈতে মই মানৱজ্যোতি কলিতা আকৌ আহিছোঁ আপোনালোকৰ ওচৰলৈ গল্পকথা শিতানত। আজি যিটো গল্প আপোনালোকৰ ওচৰলৈ মই লৈ আহিছোঁ সেই গল্পটিৰ নাম হৈছে বশীকৰণ। গল্পকাৰ মনোজ কুমাৰ দেওৰজা। আহক শুনো আজিৰ গল্প বশীকৰণ। মই পৰেশ বাবুক এৰিব নোৱাৰোঁ বাচা, একেবাৰে নোৱাৰোঁ। বাপেক হাগামে বৰপুত্ৰ বাচাক নিজৰ সিদ্ধান্ত শুনাই দিলে। বাচাৰ চকু কপালত উঠিল। অকৰামী, দেউতাৰ এয়া অকৰামীত বাদে আন একো নহয়। বাচাৰ ভাল নালাগিল, অকণো ভাল নালাগিল তাৰ। পৰেশ খাটনিয়াৰৰ প্ৰতিও তাৰ ধাৰণা অসহজ হৈ পৰিল। তাৰ এনেও কিবা ভাল নালাগে খাটনিয়াৰক। কথাৰ মিঠা প্ৰয়োজনতকৈ বেছি হ'লে বাচাই কিয় জানো হজম কৰিব নোৱাৰে। তেনে মানুহৰ ব্যক্তিত্বত সন্দেহ উপজে তাৰ। বাপেকে পৰেশ বাবুক এৰিব নোৱাৰে বুলি কোৱা কথাত সি খুব অস্বস্তি পালে। তাৰ খুব খঙো উঠিল। পিছে উঠিলে কি হ'ব? সিটো বাপেকক নিজৰ মতৰ পৰা আৰু লৰচৰ কৰিব নোৱাৰে। এবাৰ যিটো কাম কৰিম বুলি ক'ব, হাগামে কৰিহে এৰিব। যিটো নকৰিম বুলিব, পৃথিৱী ডুব গ'লেও আৰু তেওঁ সেইটো নকৰে। যেন জন্মগত স্বভাৱ। নিতৌ মদ খোৱা, বিড়ি খোৱা বদ অভ্যাসটো এৰুৱাবলৈ কিমান যে চেষ্টা কৰিলে সি। নাই, নোৱাৰিলে। হাগামে স্পষ্টকৈ কৈ দিলে, বোলে তেওঁ মদ বিড়ি এৰিব নোৱাৰে, জীয়াই থকালৈকে নোৱাৰে। আজিও সেইটোৱে হ'ল। আগৰ কথাৰ পুনৰাবৃত্তি হ'ল। তেওঁ পৰেশবাবুক এৰিব নোৱাৰে, প্ৰাণ থকালৈকে এৰিব নোৱাৰে। এয়া বোলে তেওঁৰ শেষ সিদ্ধান্ত। হায়, বাচাৰ সকলো চেষ্টা পানীত পৰিল। ইমান দীঘলীয়া বুজনি নিমিষতে অৰ্থহীন হৈ পৰিল। পৰেশ খাটনিয়াৰৰ ঘৰত প্ৰায় ২০-২৫ বছৰ ধৰি হাগাম বন কৰা মানুহ হিচাপে আছে। এইটোৱে পৰেশ খাটনিয়াৰ আৰু হাগামৰ মাজত থকা সম্পৰ্ক। হাগামৰ কৰ্মস্পৃহা, তাৰ সহজ সৰল স্বভাৱ, সেৱা মনোভাৱ দেখি খাটনিয়াৰে হাগামক এৰিব নোৱাৰে। এনে নিমাখিত মানুহ ক'ত পাব? মালিক বুলি হাগামৰ সৈতে খাটনিয়াৰে বেছি ব্যৱধান নাৰাখে। বহু সময়ত হাগামক নিজৰ ভাইৰ দৰেই মৰম চেনেহ কৰে। বন্দবস্তি অনুসৰি প্ৰথম কেইবছৰমান মাহে ৩,০০০ টকা হাগামে পাইছিল। কিন্তু পৰেশ খাটনিয়াৰৰ বিশ্বাসী হৈ পৰাত সেই বন্দবস্তি খাটনিয়াৰে যেন পাহৰি পেলালে। হাগামে বিচাৰিলেই খাটনিয়াৰে টকা পইচা ৰেচন আদি সততে প্ৰদান কৰা হ'ল। হাগামেও কৃতজ্ঞতাত গদগদ হৈ পৰিল। খাটনিয়াৰক সেৱা কৰা যেন জীৱনৰ ব্ৰত হৈ পৰিল। উৎসৱ পাৰ্বণ আনকি মাজে মাজে হাগামৰ ঘৰলৈকো আহে। হাগামৰ আতিথ্য গ্ৰহণ কৰে। চোতালত বহি ঠাইখিনিৰ উচ্চ প্ৰশংসা কৰে। তই বৰ ভাল ঠাইত আছ হাগাম। হাগামৰ ৩টা সন্তান। ল'ৰা ৩টা, 2জনী ছোৱালী। ছোৱালী 2জনী ডাঙৰ। ল'ৰাৰ ভিতৰত বাচা ডাঙৰ। ছোৱালী কেইজনীয়ে ভালকৈ পঢ়া শুনা নকৰিলে। কেইবছৰমান স্কুললৈ গৈয়ে স্কুল এৰি দিলে। পঢ়াতকৈ কাম বনৰ প্ৰতিহে সিহঁতৰ চখ বেছি। সেয়ে মাকৰ লগত চাটৰ দৰে থাকি কাম বন কৰিবলৈ শিকিলে। ডাঙৰ হোৱাত 2জনীলৈ 2টা ল'ৰা ধৰি আনি ভগীয়া চপাই দিলে। এয়া সামাজিক পৰম্পৰা। পৰম্পৰা ৰক্ষা কৰি সুখ অনুভৱ কৰে হাগামে। ভেটিৰ মাটিকণক বাদে যেনিবা সিহঁতক খেতি-বাৰীৰ মাটি দিব নোৱাৰিলে হাগামে। হাগামৰ একেবাৰে মাটি নাছিল বুলি ক'ব নোৱাৰি। পিছে সংসাৰৰ যোৰা তাপলি মাৰিবলৈ মাটি বাৰী ভালেখিনি বিক্ৰী কৰিব লগা হ'ল। আনৰ ঘৰত বন কৰি খোৱাত বাদে বিকল্প নাছিল। গতিকে হাগামে খাটনিয়াৰৰ নিৰ্ভৰশীল হৈ পৰিল। চাবলৈ গ'লে কথাটোত ইমান আপত্তি কৰিব লগা নাই। হাগাম খাটনিয়াৰৰ ঘৰত এনেয়ে থকা নাই নহয়, কামতহে আছে। কামৰ সৰুবৰ নাই। কামৰ বিনিময়ত খাটনিয়াৰে হাগামক ধন টকা পইচা দিছে। বিপদে আপদে মাত এষাৰ দিছে। তেওঁৰ জীৱনত আজিৰ তাৰিখলৈকে যিমানবোৰ বিপদ আপদ পাৰ হৈ গৈছে, আটাইবোৰ বিপদ আপদৰ সময়ত এই খাটনিয়াৰে থিয় হৈছে। ভাই ককাই মিতিৰ কুটুম নথকা নহয়, আছে। পিছে সিহঁতৰে অৱস্থা তথৈবচ। হাগামকনো সহায় কৰিব কিদৰে? যি 2-এজন স্বচ্ছল আছে, সিহঁতৰ আকৌ সদিচ্ছাৰ অভাৱ। এইবোৰ কথা বিচাৰ কৰিলেতো খাটনিয়াৰক নিজৰ ভাই ককায়েকহঁততকৈও বেছি আপোন যেন লাগে।
বাপেকৰ অভিমান ভৰা কথাই বাছাক দুৰ্বল কৰিব খুজিলে যদিও তথাপি বাছাই বাপেকৰ কথাত আপত্তি কৰিলে। হাগামৰ কথাখিনি সত্য বুলি মানিলেও খাটনিয়াৰক এৰিব নোৱাৰা কথাটো বাছাই মানিব নোৱাৰে। তাৰ মতে এইটো আপত্তিজনক কথা হয়েই। আন নহ'লেও আত্মসন্মান বুলিতো কথা এষাৰ আছে, সিহঁতৰ মান সন্মান বুলিতো কথা এষাৰ আছে। এজন শিক্ষকৰ পিতৃয়ে আনৰ ঘৰত বন কৰা মানুহ হৈ থকা কিমান সমীচীন। বাছাই বাপেকক সন্দেহ কৰে। কিছুমান মানুহে আনৰ তলতীয়া হৈ থাকি ভাল পায়, ভুল কথাকো শুদ্ধ বুলি ধৰি থাকি সুখ পায়। হাগামো যেন তেনেকুৱাই। তই কেনে মানুহ পাবা, পৰাধীন হৈ থাকি ভাল পাৱ? বাছাই কোৱাৰ দৰে হাগামে নিজকে পৰাধীন বুলি নাভাবে। সকলো কথা সকলোৰে ক্ষেত্ৰত নাখাতে। হাগামৰ ক্ষেত্ৰতো এই কথা নাখাতে। খাটনিয়াৰৰ সৈতে থকা তেওঁৰ সম্বন্ধটো এতিয়া মালিক চাকৰৰ সম্বন্ধ নহয়। এই সম্পৰ্ক এতিয়া তেজৰ সম্পৰ্কতকৈও মধুৰ হৈ পৰিছে। মধু সম্পৰ্কত স্বাধীনতা পৰাধীনতাৰ কথাবোৰ নাহে। আহে মৰম, চেনেহ, শ্ৰদ্ধা, দায়িত্ববোধ। দায়িত্ববোধ ভাল সম্পৰ্কৰ সৌন্দৰ্য। খাটনিয়াৰ বৃদ্ধ হৈছে, হাগামো। দুয়োৰে বয়সৰ বিশেষ তফাত নহ'ব, ২-৩ বছৰ ইফাল সিফাল হ'ব হয়তো। খাটনিয়াৰ হাগামতকৈ ডাঙৰ হ'লেও খাটনিয়াৰে হাগামক কেতিয়াও তুচ্ছ ব্যৱহাৰ কৰা নাই। ধমকিটো দূৰৰে কথা। খাটনিয়াৰৰ ল'ৰাকেইটাই মাজে মাজে টানকৈ কথা নোকোৱাকৈ অৱশ্যে থকা নাই, কৈছে। হাগামে পিছে সেইবোৰ মনত নলয়। সিহঁত চৌখিন ল'ৰা ছোৱালী, পঢ়া শুনা কৰা ল'ৰা ছোৱালী। সৰু হ'লেও বহুত কথা সিহঁতে তেওঁতকৈ উন্নতকৈ ভাবিব পাৰে, খৰকৈ ভাবিব পাৰে। সেয়ে সিহঁতে কাম কাজবোৰ নিয়াৰিকৈ আৰু খৰকৈ হোৱাটো বিচাৰে। পিছে হাগামে নোৱাৰে। আজিকালি কিছু কাম খৰকৈ বা নিখুঁতভাৱে কৰিব নোৱাৰা হ'ল তেওঁ। খুব চেষ্টা কৰিও বিফল হয়। তেতিয়াই সিহঁতে অকণমান টান কথা শুনাই দিয়ে। ইমান বেকৱাৰ্ড মানুহকো দেউতাই যে কিয় ৰাখি থৈছে বুজি নাপাওঁ। হাগামে বেয়া নাপায়। কথাটোতো নোহোৱা নহয়। ২০ বছৰ আগতে সি যিদৰে কাম কৰিব পাৰিছিল আজিকালি নোৱাৰে। মন থাকিলেও দেহাই নাটানে। তথাপি কৰ্মনিষ্ঠতা হেৰুওৱা নাই। সকলো কাম নিষ্ঠা সহকাৰে কৰাত অকণো ক্ৰুটি নকৰে তেওঁ। এই কথাটোৰ বাবেই কিজানি খাটনিয়াৰে হাগামক ৰাখি থৈছে। ঘৰলৈ গৈনো তেওঁ কি কৰিব? পৰিয়ালৰ মানুহে বহাই বহাই খুৱাবলৈ আমনিহে পাব কিজানি। গতিকে থাকক ইয়াতে। হাগামৰ জধলা স্বভাৱটোৰ বাবেও খাটনিয়াৰৰ ল'ৰাহঁতে কিবা কিবি কয়। হাগামে স্বভাৱসুলভ হাঁহি এটাৰে হজম কৰে। বেয়া নাপায়, চিন্তিত নহয়। খাটনিয়াৰে কেতিয়াবা হাগামক কাম বন কৰিব নিদি কাষতে বহুৱাই মনৰ কথা পাতে। একেলগে বহি সুৰাপান কৰে। বহু দীঘলীয়া আলাপ কৰে। হাগামো মালিক চাকৰৰ ব্যৱধান পাহৰি খাটনিয়াৰৰ সৈতে অন্তৰংগ হৈ পৰে। কিন্তু হঠাৎ সম্বিত ঘূৰিলে পিছ মুহূৰ্ততে আকৌ খাটনিয়াৰৰ ওচৰত লেওসেও হৈ পৰে। তেওঁৰ আচৰণত দায় দোষ নধৰিবলৈ খাটনিয়াৰক কাবু কোকালি কৰে। খাটনিয়াৰে বেয়া নাপায়। হাগামৰ এই আচৰণে খাটনিয়াৰক আকৰ্ষিতহে কৰে, আমনি নিদিয়ে। ইমান সৰলতা এতিয়া বিৰল। হাগাম দুখীয়া হ'লেও এই সৰল গুণটোৰ বাবেই যেন তেওঁ ধনী। খাটনিয়াৰতকৈও যেন ধনী, সুখী মানুহ। তেনে উপলব্ধি হয় খাটনিয়াৰৰ। কেতিয়াবাতো নিজকে বৰ নিঃকিন যেন অনুভৱ কৰে খাটনিয়াৰে। তেওঁৰ কি নাই? ধন টকা পইচা, ভাল ঘৰ দুৱাৰ বাৰী গাড়ী সকলো আছে। আছে উচ্চ শিক্ষিতা ৰূপহী মৰমীয়াল পত্নী, সতী সন্ততি। পিছে এই বয়সত অন্তৰংগতাৰে দুআষাৰ কথা পাতিবলৈ মানুহৰ অভাৱ। চহৰৰ প্ৰভাৱ পৰা অঞ্চলত তেওঁলোকৰ বাসস্থান। চুবুৰীয়াৰ লগতো সংসৰ্গৰহিত অঞ্চল। কাৰ সৈতে কথা পাতিব? ল'ৰা ছোৱালীকেইটাৰ সময় নাইতো নায়েই, আনকি ঘৈণীয়েকৰো নাই। ল'ৰা দুটা আৰু ছোৱালীজনীৰ আবদাৰ ধৰোঁতেই দিনটোৰ ভালেখিনি সময় পাৰ হয়। আজৰি সময়খিনি আকৌ অলৈ যোৱা তলৈ যোৱা, বিউটি পাৰ্লাৰ, ক্লাবলৈ যোৱা। মুঠতে খাটনিয়াৰৰ লগত কথা পাতিবলৈ কাৰো যেন এতিয়া সময় নাই। একাকীকত্বত বাদে গত্যন্তৰ নোহোৱা হৈছে তেওঁৰ। হাগামক এৰিব নোৱাৰা ইও যেন এটা কাৰণ হৈ পৰিছে। সেইবুলি তই গোটেই জীৱন লোকৰ চাকৰ হৈ কটাব নোৱাৰিবি নহয় বাবা। বাছাই বাপেকক বুজাবলৈ গৈ এই কথা কেইবাবাৰো কৈছিল। বাছাৰ কথা যুক্তি নথকা নহয়, আছে। পিছে সকলো কথা যুক্তিৰেও নচলে। হাগাম খাটনিয়াৰৰ মাজৰ সম্বন্ধৰ মধুৰতা তেওঁলোক দুজনত বাদে কোনেও অনুভৱ কৰিব নোৱাৰিব।
বাছাইও বুজা নাই বাবেহে এনে কথা কৈ আছে। খাটনিয়াৰে হাগামক অৱশ্যে নিজৰ ঘৰলৈ একেবাৰে গুচি অহাৰ কথা একেবাৰে নোকোৱাকৈও থকা নাই। কৈছে, 2 বছৰমানৰ আগতো কৈছিল, মাছলাই, মোৰ লগত তই আৰু সদায় এনেকৈয়ে থাকিবিনে? তোৰো এখন ভৰা সংসাৰ আছে, সেইখনৰো চোৱা চিতা কৰা দৰকাৰ। তই ইচ্ছা কৰিলে মুকলি হৈ যাব পাৰ, তোক মই মুক্ত কৰি দিছোঁ। বিচ্ছেদৰ কথা ক'লেই হাগাম থৰ হৈ যায়। সিদিনাও হৈছিল। তেওঁৰ বাবে এইটো এটা কটু কথা, সহিব নোৱাৰা কথা। সেয়ে কি উত্তৰ দিব একো ভাবিব পৰা নাছিল। বহু সময় তেওঁ মৌন হৈ থকা দেখি খাটনিয়াৰে চাইছিল তেওঁলৈ। খাটনিয়াৰে দেখিছিল হাগামৰ দুগালেদি খৰ খৰকৈ দুধাৰি চকুলো বৈ আহিছে। হাগামৰ চকুত চকুপানী দেখি তেওঁৰো দুচকু সেমেকি উঠিছিল। তেওঁ ভাবুক হৈ পৰিছিল। আচলতে কি জান মাছলাই, এই দুনিয়াত আমি কোনো স্থায়ী নহয়, বুজিছ? এদিন নহয় এদিন ইয়াক এৰি আমি যাবই লাগিব। তই মোক এৰিব লাগিব, মই তোক এৰিব লাগিব। ঘৰ দুৱাৰ, মাটি বাৰী, সা সম্পত্তি, পত্নী ল'ৰা ছোৱালী সকলো এৰি যাব লাগিব। লগত কাকো নিব নোৱাৰোঁ। আমি আচলতে কোনো কাৰো নহয়, বুজিছ? সেয়াই বাস্তৱ। হাগাম উচপি উঠিল। পৰেশবাবুৱে আজি বৰ অসহনীয় কথা কৈছে, বৰ দুখ লগা কথা কৈছে। এনে বাস্তৱক মানিবলৈ হাগাম কোনোপধ্যেই ৰাজি নহয়, নোৱাৰে। খাটনিয়াৰে হাগামৰ দুখ যেন বুজি পায়। হ'ব হ'ব, তই যেতিয়ালৈকে পাৰ তেতিয়ালৈকে মোৰ লগতেই থাকিবি। এতিয়া চকু পানী মচ। খাটনিয়াৰৰ বুজনিত হাগাম কোনোমতে আশ্বস্ত হৈ পৰিছিল সিদিনা। বাছাই বেছিকৈ বুজাব বিচৰাত হাগামে তাক অতীত মনত পেলাই দিলে। খাটনিয়াৰে এতিয়ালৈকে কৰা সহায়ৰ কথা বাছাৰ আগত দাঙি ধৰিলে। বাছাৰ মাক দুবৰীৰ যেতিয়া টাননৰীয়া হৈছিল, তেতিয়া হাগামে ভাই ককাই আত্মীয় স্বজনৰ ওচৰত সহায়ৰ হাত পাতিছিল। পিছে কোনেও সহায় কৰিব পৰা নাছিল। হাগাম অসহায় হৈ পৰিছিল। মালিক খাটনিয়াৰৰ ওচৰত টকা বিচাৰিব নোৱাৰে। ইতিমধ্যে তেওঁ বেছিকৈ টকা আনি থৈছিল। পিছে হাগামৰ সমস্যাটো গম পাই খাটনিয়াৰে হাগামে নকওঁতেই দুবৰীৰ উন্নত চিকিৎসাৰ ব্যৱস্থা কৰিছিল। অতি সোনকালে দুবৰী সুস্থ হৈ উঠিছিল। বাছাই জানে বাপেক হাগামৰ তাৰ মাক দুবৰীৰ প্ৰতি অত্যন্ত ভালপোৱা আছে, নিষ্কলুষ ভালপোৱা। বাছাকে ধৰি আটাইকেইটা সন্তানৰ লালন পালন, উৰা পিন্ধা, চিকিৎসা, আনকি পঢ়াৰ ব্যৱস্থা খাটনিয়াৰে দিয়া ধনেৰে হৈছিল। বাছা উচ্চ শিক্ষিত হোৱাৰ নেপথ্যত খাটনিয়াৰ, বাকী দুটাৰ ক্ষেত্ৰতো খাটনিয়াৰে দায়িত্ব ল'ম বুলিছিল। পিছে বাকী দুটাই বিশেষ পঢ়া শুনা কৰিব নোৱাৰিলে। সেয়া খাটনিয়াৰৰ দোষ নহয়, দোষ সিহঁতৰ নিজৰ। পঢ়াত একেবাৰে ধাউতি নাই, কেৱল মদ খোৱা, সামাজিক কাম কাজ, উৎসৱ পাৰ্বণ আৰু খেতিখোলাত কাম কৰাৰ ধাউতি। বাছাৰ চাকৰি হ'ল। ইংৰাজীত MA পাছ কৰিলে যদিও হ'ল প্ৰাথমিক স্কুলৰ শিক্ষক। হ'ব, নাই মোমাইতকৈ কণা মোমায়ে ভাল। বিয়াও পাতিলে সি। বাছাই হাগামক জোৰ কৰি থকাটো দুবৰীয়ে ভাল নাপালে। খাটনিয়াৰৰ বিৰুদ্ধে কৰা তাৰ বিষোদ্গাৰ তেওঁৰ ভাল নালাগিল। সেয়ে বাছাক সহজভাৱে ল'ব নোৱাৰিলে। দুবৰীৰ মতে বিয়া নপতালৈ বাছা ঠিকেই আছিল। পিছে বিয়া পতাৰ পিছত সি সলনি হ'ল। নিজৰ জাতৰ ছোৱালী বিয়া নপতাৰ ফল এয়াই। বাছাই মাকৰ কথা কোনোমতে মানিব নোৱাৰে। তাৰ মতে নাৰীক সন্দেহ কৰাটো পুৰুষতান্ত্ৰিক সমাজৰ স্বভাৱ। তাৰ ঘৈণীয়েকক মানে পল্লৱীক সন্দেহ কৰিবলগীয়া কিটো আছে? সি নিজেই শিক্ষিত মানুহ, বহু কথা বুজি পায়। তাতে এতিয়া তাৰ এটা চাকৰিও হৈছে। ইমান দিনে পিতৃৰ উপাৰ্জনত চলি আছিল। এতিয়া তাৰ উপাৰ্জনত পিতৃ চলিব লাগে। এইটো পুত্ৰৰ দায়িত্ব। এই কথাটো কওঁতে পল্লৱীক টানি অনাৰ কথাই নাহে। তথাপি টানিছে। তাৰ নৈতিক পৰিৱৰ্তনত পল্লৱীৰ হাত থকাৰ সন্দেহ কৰা হৈছে। বিয়াৰ পিছত পৰিৱৰ্তন স্বাভাৱিক কথা। আচৰিত হ'ব লগা কিবা আছে বুলি বাছাই নাভাবে। ইমান মৰমেৰে বুজোৱাৰ পিছতো দেউতাকে নুবুজিলে। কথাটো ইমানতে অন্ত পৰিব লাগিছিল। পিছে নপৰিল। বাছাইও এৰো বুলি এৰিব নোৱাৰিলে।
সি নিজেই গৈ পৰেশ খাটনিয়াৰক কৈ বাপেকক উভতাই আনিব বুলি হুংকাৰ দিলে। এই হুংকাৰেও পিছে কাম নিদিলে। তেনে কৰিলে হাগাম মৰি থাকিব বুলি কোৱাত বাছা জব্দ হৈ গ'ল। কিন্তু সি ভিতৰি ভিতৰি উত্তেজিত হৈ থাকিল। মনে মনে সংকল্প কৰিলে সি দেউতাকৰ সিদ্ধান্ত সলনি কৰিবই কৰিব। পল্লৱীয়েও তাগিদা দিলে। সেয়ে বাছা সুযোগৰ সন্ধানত থাকিল। বাছাই পল্লৱীৰ লগত আলোচনা কৰি পকা ঘৰ এটা সজোৱাৰ কথা ভাবিলে। দেউতাকে নবাৰ অৰ্থাৎ খেৰৰ জুপুৰিটো এৰিব নোখোজে। গতিকে সেইটো তেনেকৈ ৰাখি অলপ আঁতৰতে পকা ঘৰটো সাজিব। 4 লেনৰ কাষৰ মাটি। ঘৰটো সাজিলে উন্নতকৈ সাজিব লাগিব। দুমহলীয়াকৈ সাজিব। তাৰ বাবে টকা লাগিব সৰহকৈ। পিছে বাছাৰ হাতত টকা জমা নাই। দৰমহাৰ টকাকেইটা ঘৰ চলাবলৈকে নোজোৰে। সেইবুলি ঘৰ এটা নসজাকৈও থাকিব নোৱাৰে। আগপাছ গুণি 2 বছৰমানৰ পিছতে বাছাই বেংকৰ পৰা এটা হাউচিং লোন লোৱাৰ কথা ভাবিলে। মেনেজাৰৰ লগত কথাও পাতিলে। প্ৰয়োজনীয় তথ্যপাতিৰ ভিতৰত মাটিৰ জবানবন্দীৰ কপি অত্যাৱশ্যকীয়। হ'ব। বাছাই মাটিৰ কাগজ বিচাৰি এদিন দেউতাকৰ কাষ চাপিল। কাৰণ বুজাই ক'লে। পিছে বহু সময় মৌনতাৰ পিছত হাগামে যিটো উত্তৰ দিলে সেইটো শুনি বাছা শিল পৰা কপৌৰ দৰে হ'ল। মাটিৰ কাগজ নাই মানে পাবা? মানে মই পৰেশবাবুক সেইবোৰ চমজাই দিলোঁ। মানে আৰু কি? ইমান দিনে মই তহঁতক পঢ়া শুনা আৰু পোহপাল দিলোঁ যে কাৰ টকাৰে দিলোঁ বুলি ভাবিছ? বাবুৰ পৰা অলপ অলপকৈ টকা আনোতে আনোতে মাটিৰ দামৰ সমান হ'লগৈ। মানে মাটিখিনি? পৰেশবাবুক বিক্ৰী কৰি দিলোঁ। বাছাই জানে দেউতাকৰ মাটি সম্পত্তি তেনেই তাকৰ। তাৰে এবিঘা এবিঘা বায়েক দুজনীক দিয়া হ'ল। সিহঁতলৈ থাকিল 2 বিঘামান। তাতে আছে সিহঁতৰ ঘৰৰ ভেটিটো। এতিয়া সেই মাটিৰ কাগজ পাতিও আনৰ হাতত। তাৰমানে সিহঁত গৃহহীন। আনৰ মাটিতে ঘৰ বান্ধি আছে। আনৰ অনুগ্ৰহত জীয়াই আছে। বাছা যেন হঠাৎ অসহায় হৈ পৰিল। লগে লগে অনুভৱ কৰিলে সি যেন ভিতৰি ভিতৰি জ্বলি উঠিছে। সেই জুইৰ মাজত জিলিকি উঠিছে মিঠামুখীয়া পৰেশ খাটনিয়াৰৰ হাঁহি থকা মুখখন। জুইকুৰা যেন দাও দাওকৈ জ্বলি উঠিল। এয়াই আছিল মনোজ কুমাৰ দেওৰজা ৰচিত আজিৰ গল্প বশীকৰণ। আশা কৰিছোঁ গল্পটি শুনি আপোনালোকে নিশ্চয় ভাল পাইছে। আপোনালোকৰ মতামত নিশ্চয় আমাক জনাবলৈ নাপাহৰিব। এটি নতুন গল্পৰ সৈতে পৰৱৰ্তী খণ্ডত পুনৰ লগ পাম। তেতিয়ালৈকে মই মানৱজ্যোতি কলিতাই আপোনালোক সকলোৰে পৰা বিদায় লৈছোঁ। নমস্কাৰ।